হাই এভৰিৱান, হাই সকলোকে নমস্কাৰ জনাইছোঁ মমিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ 20 নৱেম্বৰ আঘোণৰ 3 তাৰিখ আৰু বিবাহবাৰ্ষিকী উপলক্ষে আমি মন্দিৰলৈ আহিছিলোঁ। অকণমান মন্দিৰটো দেখাওঁ আপোনালোকক। গোপেশ্বৰ দেৱালয় বাইহাটা চাৰিআলিৰ পৰা অকণমান আহি চাৰিওফালৰ আৰু এইটো পুখুৰী। গতিকে আজি আমাৰ অলপ বেলেগ আছে প্লেন, কিন্তু অকণমান মন ভাল নহয় বাৰু। মোৰ মাৰ অসুস্থতা হেতুকে ভাল নহয়, যিহেতু মন ভাল নহ'লে কিনো ফুৰিম। গতিকে তথাপিও এবাৰ মন্দিৰলৈ আহি অকণমান আশীৰ্বাদ ল'লোঁ, যাতে আমাৰ গোটেই জীৱনটো ভালকৈ পাৰ হয় আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, আমি যেন সদায় একেলগে গোটেই থাকিব পাৰোঁ আৰু সুখবিলাক আহক, জীৱনৰ সমস্যা কিছুমান দূৰ হওক। গতিকে সকলোৰ পৰাও আমি আশীৰ্বাদ বিচাৰিছোঁ, আমাৰ দুটাৰ ফালৰ পৰা, আৰু সকলোৱে বহুত বহুত মৰম দিব। গতিকে মই ভিডিঅ'টি কণ্টিনিউ কৰিম। আজিৰ দিনটোত কি কৰোঁ আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ। ঘৰত অকণমান অনুষ্ঠান আছে, অনুষ্ঠান বুলি নহয়, আলহী মতা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টি চাই যাব। আৰু এতিয়া আমি আহি পালোঁ মদনপুৰতে, অৰ্থাৎ মন্দিৰটোৰ ওচৰতে আইতাৰ আখল বুলি এখন ৰেষ্টুৰেণ্ট আছে, খুব বেছি ধুনীয়া ৰেষ্টুৰেণ্টখন। আৰু তাত আহিলোঁ, আৰু এয়া তলত এয়া চাওক, এইখন আইতাৰ আখল। আপোনাৰ এইটো গুৱাহাটী লাইনৰ পৰা আহিলে আপুনি ৰাইট ছাইডে, আৰু বাইহাটা চাৰিআলিৰ পৰা আহিলে আপোনাৰ লেফ্ট ছাইডে। আৰু এইটো ফ্ৰণ্টৰ ওপৰতো আছে, ওপৰত মানুহ থাকিবও পাৰে। ইয়াতে গেষ্টবিলাক ৰাখে, আৰু ইয়াতে বাৰ্থডে পাৰ্টি বা এনিভাৰ্চাৰী পাৰ্টিবিলাকো হয়। আচলতে আমি ইয়ালৈ অহাৰ কথা আছিল, আমি ইয়াতে সৰুকৈ অকণমান ভাবি আছিলোঁ ইয়াতে পাৰ্টি এটা কৰিম, কিন্তু মন একেবাৰে ভাল নহয়। গতিকে চব কেঞ্চেল। তথাপিও যিহেতু প্ৰথম বিবাহবাৰ্ষিকী, সেইকাৰণে এবাৰ মন্দিৰৰ পৰা আহিলোঁ, আৰু এনেই এবাৰ ইয়াতে সোমাই কিবা এটা খাই যাওঁ। গতিকে ইয়াৰ আৰু ওপৰৰ ছাইডত, ওপৰতো আছে বাৰু, আৰু এইবিলাক ডেক'ৰেশ্যনবিলাক খুব বেছি ধুনীয়া। বাঁহৰ তলবিলাক বাঁহৰ এনেকৈ ডেক'ৰেশ্যন কৰি দিছে, আৰু এইবিলাক ৱাল পেইণ্টিং। চিলিংখনো আচলতে চাওকচোন আপোনালোকে, কি ডিজাইন হ'ব, গোটেইখিনি বাঁহৰ চিলিঙৰ নিচিনা, এইখিনি বাঁহৰ। ইয়াতে এনেকৈ ভিতৰত বাল্ববিলাক ইয়াতে দিছে।